নমস্কাৰ বন্ধু বান্ধৱীসকলে, কি খবৰ আপোনালোকৰ? আজি মই আহিছোঁ আমাৰ পথাৰলৈ। জানেই আজি কাতি বিহু, গতিকে আপোনালোক গৈছেনে নাই নাজানো, কিন্তু আমি আহিছোঁ। আমাৰ পথাৰখন দূৰ হয় মানে। কোন কোন আহিছে আপোনালোকক মই দেখুৱাম। আৰু বৰ্তমান মই পথাৰ পোৱাহি নাই, আহি আছোঁ, আপোনালোকক দেখুৱাম। চাই থাকিব দেই। ক'ৰবাত আহিছে এইজনী বা, সেইজনী মা, সেইজনী বা, চব আমি আজি পথাৰলৈ আহিছোঁ। আপোনালোকক আমাৰ পথাৰখন দেখুৱাম, চাই থাকিব। সেয়া আমি পথাৰলৈ আহিছোঁ, আপোনালোকে চাই থাকিব দেই। ভিডিঅ'টো শেষলৈকে দেখি নকৰাকৈ। আমাৰ ফালে দলং বুলি কয়, আপোনালোকৰ ফালে কি বুলি কয় নাজানো। সেইজনী দেখিছে নহয়? কেনেকুৱা লাগিছে আপোনাৰ আমাৰ পথাৰলৈ আহি? বহুত ভাল লাগিছে। এই ভণ্টিৰ পৰা শিকি আছো লাহে লাহে ব্লগ বনাবলৈ দেই। কেতিয়াবা লগ পাবও পাৰে। এইখন দলং আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি ভিডিঅ' বনাইছো, দেখিছেনে? ভাবিছিলোঁ আগতে আৰু এটা ভিডিঅ' দিম, কিন্তু কিহৰ ওপৰত দিম, কি দিম ভাবি পোৱা নাছিলোঁ। সেইটো কাৰণে আজি মায়ে লগ ধৰিলে ৰাতিপুৱা পথাৰলৈ যাম বুলি। মই ভাবিলোঁ যাওঁ আৰু আপোনালোককো আজি আমাৰ পথাৰখন দেখুৱাব পাৰিম। আপোনালোকে স্ক্ৰীনৰ পৰা ভিডিঅ'টো চাব পাইছোঁহি আৰু বেছিকণ নাই। এয়া পথাৰ বেলেগৰ হয় দেই, আমাৰ নহয়। এইগৰাকী দেখিছেনে? এইগৰাকী পৰিলে। মজা আয়া। সিহঁতৰ মাজে মাজে সৰু সৰু আজি গানটো শুনিছেনে? পাইছোঁহি আৰু আমাৰ পথাৰ। কেনেকুৱা লাগিছে আপোনালোকৰ ক'বচোন? ধুনীয়া লাগিছে। ধুনীয়া লাগিছে। আহি পথাৰ পালোহি। একদম গাইজ, কি কম মানে আপোনালোকক, ইমান ভাল লাগিছে ইয়াত আহি পেলাই। ইমান ধুনীয়া এটা পৰিৱেশ, বহুত ভাল লাগিছে। আৰু আমাৰ পথাৰ প্ৰথমবাৰ দেখুৱাইছোঁ। তাৰ আগৰবাৰ মই ভিডিঅ' কৰা নাছিলোঁ, আহিছিলোঁ। এই গৰাকী দেখিছে নহয়? দুজনী আহিছিলোঁ। ইয়াৰ আগৰবাৰ নে তাৰ আগৰবাৰ আছিলে জানো? বেছিয়ে হ'ল নেকি? 2 বছৰমান হ'ল চাগে। তেতিয়া আহিছিলোঁ, মামীৰ লগতে আহিছিলোঁ। তাৰপিছত এইবাৰ মাও আহিছে, আমাৰ মোৰ মা, তাইৰ মা আহিছে। তাইৰ মা মোৰ মামী হয়। গতিকে ভাল লাগে, ইয়ালৈ আহি খুব ভাল লাগে। ইমান ধুনীয়া লাগে। আপোনালোকৰ চাগে পথাৰ আছে, নিশ্চয় আছে। অসমৰ মানুহৰ পথাৰ নাথাকিবনে আৰু ন? গতিকে আপোনালোকে গৈ চাগে এনেকুৱা ফূৰ্তি পায় ন আমাৰ নিচিনা। এতিয়া আমি অলপ পিছত ফটো মৰা ষ্টাৰ্ট কৰিম আৰু। ফটো মাৰিম, ভিডিঅ' বনাম। এতিয়া বনাই আছো বাৰু, কিন্তু ৰিলচো বনাব লাগিব নহয় দুটামান। সেইটো চাব সকলোৱে। চাকি জ্বলোৱা নাই, ফিটিং কৰি আছে চাকি জ্বলাবলৈ। খাই বুলি কৈ মানে আমি ঘৰৰ পৰা অলপ সোনকালেই আহিলোঁ, কাৰণ কেলৈ মানে আমাৰ পথাৰখন অকণমান দূৰ। চাকিটো জ্বলাম আৰু বেলিটো যেতিয়া অকণমান হেৰি হ'ব তেতিয়া। মায়ে আৰু চাকি জুইলা কৰি আছে, দেখিছে আপোনালোকে? পথাৰ চাকি জ্বলাবলৈ গ'লো, যোনে গ'ল প্লিজ কমেণ্টত জনাই দিব। মোৰ আজি বহুত ভাল লাগিছে পথাৰলৈ আহি। আৰু আপোনালোকো দেখালোঁ, ভিডিঅ'টো স্ক্ৰীন লগাকৈ চাই দিব। আৰু যেতিয়া চাকি জ্বলাব ব্লগত দেখুৱাই দিব আপোনালোকক। रुको जरा सबर करो। মায়ে ভণ্টি জ্বলাবলৈ লৈছে, সেয়া আপোনালোকক দেখাইছোঁ। আপোনাৰ ফটো কেইকপি মাৰিলে আজি? সঁচা কথা ক'ব দেই। মই মাহঁতে ধেৰ মাৰিলোঁ সঁচা কথা। আৰু আপোনালোকে আমাৰ ভণ্টিৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, গতিকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক এটা আৰু কমেণ্ট এটা কৰি দিব, ঠিক আছে? কৰি দিব দেই। আপোনালোকে ভিডিঅ'টো চাব সকলোৱে। আৰু ইয়াৰ আগত মই আৰু দুটামান ভিডিঅ' দিছিলোঁ, সেইকেইটাও আপোনালোকে চাই ল'ব। আৰু বাকী কাতি বিহু সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। আৰু পাৰিলে মোক ছাপোৰ্ট কৰিব, যিহেতু লাইক কমেণ্ট কৰিব। বেয়া হৈছে একো পাইছোঁ, ইমান ভালকৈ ভিডিঅ' বনাব মই নাজানো। আৰু বনাম বুলি ভবা নাছিলোঁ, পথাৰলৈ আহিলোঁ যিহেতু বোলো ভিডিঅ' এটা বনাওঁ আৰু আপোনালোকক মোৰ ভিডিঅ'টো দেখুৱাম।